নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে মেট্ৰিক পৰীক্ষা দিবা সেই সকলৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম অসমীয়া সাহিত্য চয়নিকা পাঠ্যপুথি ভাৰতীয় সংস্কৃতি নামৰ পাঠটিৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণখিনি চাই থকা। স্কিপ কৰিলে মাজত বহুখিনি ইম্পৰ্টেণ্ট কথা ৰৈ যাব। ইয়াৰ লগতে মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰা নাই তেনেহ'লে অতি সোনকালে কৰা, যাতে তোমালোকৰ মাজলৈ সৰ্বপ্ৰথমে নতুন ভিডিঅ' আহে। তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাত বিশেষ কৰ্তৃত্ব অৰ্জন কৰিবৰ বাবে কিছুমান শৰ্ট আৰু লং কুৱেশ্যন তোমালোকক ভালদৰে জনাই দিম। তাৰে প্ৰথম প্ৰশ্নটো হৈছে মধ্য এছিয়া কা ইতিহাস কোনে লিখিছিল? মধ্য এছিয়া কা ইতিহাস লিখিছিল পণ্ডিত ৰাহুল সংস্কৃতিয়েনে। দ্বিতীয়টো হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ কি? এইটো হৈছে সংস্কৃতি অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। তৃতীয়টো হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্ধমান শক্তি। তৃতীয়টো হৈছে ফ্ৰম বগলা টু গংগা কাৰ ৰচনা? এনচাৰ হৈছে ৰাহুল সংস্কৃতিয়নৰ ৰচনা। তাৰপিছত ব্যাখ্যা কৰা আছে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। দ্বিতীয়টো হৈছে সংস্কৃতি অবিচ্ছিন্ন ধাৰা হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। এইবিলাকৰ আচলতে মই এনচাৰবিলাক কৈ দিব নোৱাৰোঁ, কাৰণ এইবিলাক বহুত ডাঙৰ হয়। তোমালোকে বহি কলম লৈ কিতাপ চাই ভালদৰে ডাঙৰ কৰি সেইবিলাক নোট কৰি ৰাখিবা, কাৰণ এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত এইবিলাক মাজে সময়ে আহিয়েই থাকে। তাৰপিছতটো হৈছে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হয়? এইটো বোলা হয় সুকুমাৰ কলাৰ ভিতৰত সম্ভৱতঃ চিত্ৰশিল্পকেই বেছি স্থায়ী বোলা হয়। তাৰপিছতটো হৈছে ভাৰতীয় সংস্কৃতিৰ পাঠটোৰ সাৰাংশ লিখা। তাৰপিছতটো হৈছে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য লিখা। পিছত হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া। সকল ভিডিঅ' এইখিনিয়ে শেষ কৰিলোঁ। ইয়াৰ পাছত আৰু তোমালোকক নতুন ভিডিঅ' দিম যিবিলাক বেছি ইম্পৰ্টেণ্ট হয়। তোমালোকে তাৰ কাৰণে বেছি শ্বেয়াৰ, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে তোমালোকৰ মাজত নতুন ভিডিঅ' আহে।